নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক সকলো ভালে আছা তোমালোক সকলোকে কম্পিটিশন কেয়াৰৰ অনলাইন টিউচন প্ৰগ্ৰাম সমুকৈ OTP লৈ মই স্বাগতম জনাইছো যি সকলে আমাৰ ৰেগুলাৰ ক্লাছসমূহ কৰি আছে তেওঁলোককো স্বাগতম জনাইছো আৰু যি সকলে নতুনকৈ চাবলৈ ধৰিছা তেওঁলোককো মই আন্তৰিকতাৰে স্বাগতম জনাইছো আজিৰ ক্লাছত আমি অসমীয়া সাহিত্যৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ বিষয়ে পঢ়িবলৈ পাম তোমালোকে নিশ্চয় সকলোৱে ৰামায়ণৰ কাহিনী শুনিছা এই ৰামায়ণত এটা অতি শক্তিশালী আৰু ভক্তপ্ৰাণ চৰিত্ৰৰ কথা উল্লেখ আছে আৰু তেৱেই হৈছে বীৰ হনুমান আজিৰ পাঠত আমি মাধৱ কন্দলিৰ দ্বাৰা ৰচিত এই হনুমন্তৰ লংকা দৰ্শন নামৰ এই পাঠটি পঢ়িবলৈ পাম যেটো তোমালোকৰ এই নৱম মানৰ অসমীয়া সাহিত্য চয়নিকাত সন্নিবিষ্ট কৰা হৈছে আমি এই পাঠটি আলোচনা কৰাৰ আগতে ইয়াৰ কবি মাধৱ কন্দলিৰ বিষয়ে কিছু কথা জানি লোৱাটো উচিত হ'ব তোমালোকে জানি আচৰিত হ'বা যে গোটেই উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলিয়ে সেইজন ব্যক্তি যিজনে নিজৰ ভাষালৈ অৰ্থাৎ অসমীয়া ভাষালৈ বাল্মীকিৰ ৰামায়ণখন প্ৰথমে অনুবাদ কৰিছিলে এতিয়া আহাচোন ইয়াৰ কবি পৰিচয়ত মাধৱ কন্দলিৰ বিষয়েনো কি দিছে আমি এবাৰ পঢ়ি চাওঁ তোমালোকৰ কবি পৰিচয়ত দিছে মাধৱ কন্দলি অসমীয়া সাহিত্যৰ শংকৰ পূৰ্বৰ যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলি চতুৰ্থ শতিকাৰ এই মাধৱ কন্দলি আছিল চতুৰ্থ শতিকাৰ কবি মাধৱ কন্দলিৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল বৰাহী ৰজা মহামাণিক্য এতিয়া এই মাধৱ কন্দলিয়ে এই বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাতে তেওঁ লিখা মেলা কৰিছিলে পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনো অঞ্চলত এই ৰজাজনে ৰাজত্ব কৰিছিল বুলি ধাৰণা কৰা হয় আৰু এই মহামাণিক্যই অসমৰ পূব মধ্যাঞ্চলৰ কোনো এক অঞ্চলত ৰাজত্ব কৰিছিলে বুলি ধাৰণা কৰা হয় বা অনুমান কৰা হয় এইজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিয়ে মাধৱ কন্দলিয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছে আৰু এই ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাতে এই মাধৱ কন্দলিয়ে কি কৰিছিলে এই বাল্মীকিৰ ৰামায়ণখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিলে মাধৱ কন্দলিয়ে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল কিন্তু বৰ্তমান মাধৱ কন্দলিৰ ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজৰ পাঁচোটা কাণ্ডহে পোৱা যায় এতিয়া মাধৱ কন্দলিয়ে কি কৰিছিলে গোটেই সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিলে যদিও বৰ্তমান কিন্তু ইয়াৰ দুটা খণ্ড পোৱা নাযায় মাত্ৰ কি কৰিছে পাঁচটা খণ্ডহে পোৱা যায় ইয়াৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড এই দুটা খণ্ড পোৱা নাযায় পৰৱৰ্তী মানে হৈছে পাছৰ সময়ত আদিকাণ্ড মহাপুৰুষ মাধৱদেৱে আৰু এই উত্তৰাকাণ্ড মহাপুৰুষ শংকৰদেৱে ৰচনা কৰি মাধৱ কন্দলিৰ ৰামায়ণখন সম্পূৰ্ণ কৰিছিলে আৰু তাৰ পাছৰ ছোৱাত কি কৰিছিলে এই আদিকাণ্ডখন মহাপুৰুষ মাধৱদেৱে আৰু এই উত্তৰাকাণ্ডখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰি মাধৱ কন্দলিৰ এই ৰামায়ণখন সম্পূৰ্ণ কৰি তুলিছিলে উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমে অসমীয়া ভাষাতে মাধৱ কন্দলিয়ে সংস্কৃতৰ ৰামায়ণখন অনুবাদ কৰে এতিয়া এই উত্তৰ ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমে মাধৱ কন্দলিয়ে অসমীয়া ভাষালৈ এই সংস্কৃত ৰামায়ণখন অনুবাদ কৰিছিলে শংকৰদেৱে মাধৱ কন্দলিৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিলে আৰু এই শংকৰদেৱে কি কৰিছিলে মাধৱ কন্দলিৰ যি কাব্য প্ৰতিভা আছিলে তাৰ প্ৰতি সন্মান জনাই এই মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি কৈছিলে ইয়াৰ অপ্ৰমাদীৰ অৰ্থ বাৰু তোমালোকে জানানে অপ্ৰমাদীৰ অৰ্থ হৈছে প্ৰমাদী মানে হৈছে ভুল বা বিসংগতি আৰু এই অপ্ৰমাদী মানে হৈছে যাৰ কোনো ভুল নাই অৰ্থাৎ মাধৱ কন্দলিয়ে ইমান নিখুঁতভাৱে কাব্য ৰচনা কৰিছিলে যে তেওঁৰ ৰচনাত কোনো ধৰণৰ খুঁত নাছিলে সেয়েহে শংকৰদেৱে কি কৰিছিলে তেওঁৰ এই কাব্য প্ৰতিভাক সন্মান জনাই মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি অভিহিত কৰি থৈ গৈছে
এইখিনিয়ে আছিলে মাধৱ কন্দলীৰ বিষয়ে আমি জানিবলগীয়া কথা এতিয়া আহাচোন আমি মাধৱ কন্দলীৰ সেই অপূৰ্ব শব্দৰ যাদুৰে হনুমানৰ সৈতে আমি লংকাখন ভ্ৰমণ কৰোঁ লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে এতিয়া যেতিয়া হনুমানে সেই সাগৰ পাৰ হৈ অতিক্ৰম কৰি যেতিয়া এই ত্ৰিকুট হৈছে এখন পৰ্বতৰ নাম ত্ৰিকুট এটা হৈছে পৰ্বত এই পৰ্বতৰ ওপৰত যেতিয়া নামিছিলে তেতিয়া কি হৈছিলে তেওঁ এই লংকাপুৰীখন তেওঁৰ চকুত পৰিছিলে লংকাপুৰীখন ইমানেই ধুনীয়া আছিলে তেওঁ এনেকুৱা লাগিলে যেন দুটি মানে হৈছে দ্বিতীয় আৰু এই দ্বিতীয় এখন অমৰাৱতীহে যেন এই সমুদ্ৰৰ ভিতৰত বা সাগৰৰ ভিতৰত যেন দ্বিতীয় এখন অমৰাৱতী সোমাই আছে এই অমৰাৱতী কি তোমালোকে জানানে অমৰাৱতী হ'ল দেৱতাৰ ৰজা ইন্দ্ৰৰ ৰাজধানী সেইখন ইমানেই ধুনীয়া আছিলে যে সেইখনৰ নিচিনা এই লংকাপুৰীখনো একে ধুনীয়া গতিকে হনুমানে এই লংকাপুৰীখনক দ্বিতীয় অমৰাৱতীৰ লগত তুলনা কৰিছে হুবেলগিৰি শৃংগ আতি বিতুপন তহিতে পৰিলা গয়া পৱন নন্দন এতিয়া হুবেল হৈছে হুবেলগিৰি হৈছে এটা পৰ্বত এতিয়া শৃংগ এতিয়া পাহাৰৰ যে এই জোঙা অংশটো থাকে এইটো কি বুলি কোৱা হয় শৃংগ বুলি কোৱা হয় আৰু এইটো অতি ধুনীয়া বুলি কৈছে বিতুপন মানে হৈছে ধুনীয়া তহিতে পৰিলা গয়া পৱন নন্দন এতিয়া তাতে পৱন নন্দন এতিয়া হনুমানৰ দেউতাকৰ নাম কি আছিলে পৱন বা হনুমান আছিলে বায়ুৰ পুতেক গতিকে নন্দন মানে হৈছে পুত্ৰ আৰু তাতে হনুমান গৈ পৰিলেগৈ হুবেলত বহিয়া গুণন্ত মহাবীৰ প্ৰয়াস নভৈল মোৰ সুস্থহে শৰীৰ এতিয়া সেই হুবেল পৰ্বতত বহি মহাবীৰ হনুমানে ভাবিছে এই গুণন্ত মানে চিন্তা কৰা বা ভবা আৰু কৈছে যে প্ৰয়াস মানে যত্ন কৰাৰ কৈছে যে মোৰ শৰীৰটো সুস্থ হৈ থাকোঁতে মই এইখিনি চিন্তা কৰিব লাগিব বুলি কৈছে বা যত্ন কৰিব লাগিব বুলি কৈছে সাগৰ তৰীয়া আইলু ইটো কোন শ্ৰম কোটি যোজনক আইলু তাকো আছে হাৰ এতিয়া কৈছে যে সাগৰ তৰীয়া আইলু ইটো কোন শ্ৰম এতিয়া ইমানখন সাগৰ মই যে পৰিশ্ৰম কৰি পাৰ হৈ আহিলোঁ এই কোটি যোজন দূৰত্ব যে মই আহিলোঁ তাৰ কিবা কাম হ'বনে মানে মই সীতাৰ কিবা হনুমানে কি কৰিছিলে এই সীতাক বিচাৰি ফুৰিছিলে সীতাক গোটেই পৃথিৱীখন বিচাৰি যেতিয়া বিচাৰি পোৱা নাছিলে তেতিয়া এই খন্তেক সময় এই ত্ৰিকুট পৰ্বতৰ ওপৰত নামি জিৰণি লওঁ বুলি ভাবোঁতে তেওঁৰ চকুতে লংকাখন পৰিছিলে আৰু তেতিয়াই ভাবিছিলে যে মই যে ইমান কষ্ট কৰি ফুৰিছোঁ এই কষ্টখিনি মোৰ সাৰ্থক হ'বনে এনেদৰে হনুমানে হুবেল পৰ্বতৰ ওপৰত বহি ভাবি আছে হতেক যোজন আইলু ইটো কোন কাজ ই হব কাহিনী কহিবাকো লাগে লাজ এতিয়া মই যে সেই হতেক মানে শত যোজন যে মই পাৰ হৈ আহিলোঁ মানে এইটো কিহৰ কাৰণে এতিয়া মই গৈ সীতাক যদি বিচাৰি নাপাওঁ আনক গৈ এতিয়া ক'বলৈ লাজ লাগিব মই যে ইমানখিনি ঘূৰি পকিও সীতাক বিচাৰি নাপালোঁ এইটো কথা ক'বলৈ লাজ লাগিব বুলি কৈছে তৰিলন্ত সাগৰ নভৈল কিছু শংকা হুবেলত বহিয়া বীৰে দেখিলন্ত লংকা আৰু কৈছে যে তৰিলন্ত সাগৰ নভৈল কিছু শংকা এতিয়া এই সাগৰখন যেতিয়া হনুমানে পাৰ হৈ আহিলে তেতিয়া কিন্তু হনুমানে অলপো ভয় লগা নাছিলে শংকা মানে হৈছে ভয় আৰু হুবেলত বহিয়া বীৰে দেখিলন্ত লংকা আৰু হুবেলত বহি বীৰে কি কৰিলে সেই হুবেলত বহি থাকোঁতে লংকাখন হনুমানৰ চকুত পৰিলে মাথা তুলি দেখন্ত আদিত্য অস্তজান্ত কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত এতিয়া হনুমানে মূৰ তুলি এই মাথা মানে হৈছে মূৰ তুলি কি দেখিলে আদিত্য অস্তজান্ত আদিত্য মানে হৈছে বেলি বা সূৰ্য এই সূৰ্যটো কি হৈছে অস্ত যাবলৈ লৈছে মানে বেলি পৰাৰ সময় হৈছে আৰু কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত আৰু সেই বেলিক কি কৰিছে নমস্কাৰ কৰিছে কৰ মানে হৈছে হাত আৰু হাতজোৰ কৰি হনুমানে বেলিক নমস্কাৰ কৰিছে জানুহীৰ কৰি জুৰিলন্ত জোৰ হাত
ত্ৰৈলোক্যৰ দীপ বুলি নামিলন্ত মাত এতিয়া কৈছে হনুমানে হে বেলিটোক কি কৰিছে হাতজোৰ কৰি নমস্কাৰ কৰিছে কি বুলি এই ত্ৰৈলোক্যৰ দ্বীপ বুলি ত্ৰৈলোক্য মানে হৈছে স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোকক একেলগে ত্ৰৈলোক্য বুলি কৈছে আৰু বেলিটোক কোৱা হৈছে এই ত্ৰৈলোক্যৰ দ্বীপ কাৰণ বেলিয়ে কি কৰে আমাৰ গোটেই জগতখন পোহৰাই পেলাই হয়নে গতিকে বেলিটোক এই দ্বীপ বুলি তুলনা কৰিছে দ্বীপ বা চাকিৰ লগত তুলনা কৰিছে আৰু এই বুলি তেওঁ হনুমানে কি কৰিলে এই হাত জুৰি মাথা ধুৱালে খানিতেক তস্তিউক ৰাম কাৰ্য হাঙ দিবা ভাগে লংকা গড়ক ফুৰি চাওঁ এতিয়া কৈছে যে খন্তেক খানিতেক মানে হৈছে খন্তেক তস্তিউক মানে খন্তেক সময়ৰ কাৰণে মই জিৰণি লওঁ বা ৰৈ দিওঁ তাৰ পাছত মই ৰামৰ যিটো কাৰ্য মানে হিতাক বিচৰা কাৰ্যটো মই খন্তেকৰ বাবে থমকি ৰওঁ বা খন্তেকৰ বাবে থৈ দিওঁ আৰু কি কৰোঁ দিবা ভাগে দিবা মানে হৈছে দিনৰ ভাগতে মই এই লংকা গড়ক ফুৰি চাওঁ লংকাৰ চাৰিওফালে যিটো এটা কি কৈছে লংকাখন গড়েৰে বেৰি থৈছে এই গড়টো ফুৰি চাবলৈ হনুমানে মন মেলিলে আৰু তেওঁ ভাবিলে যে খন্তেকৰ বাবে মই হিতাক বিচৰা কামটো সামৰি থৈ এই ধুনীয়া ঠাইখন যিখন দ্বিতীয় অমৰাৱতী যেন লাগে এই ধুনীয়া ঠাইখন যে দেখিলোঁ সেইখন মই ফুৰি চাওঁ বুলি ভাবিলে হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন দেখি হনুমন্তৰ হৰিক ভৈল মন এতিয়া কৈছে যে সেই কথা শুনি কি কৰিলে কাশ্যপ নন্দন হৈছে এই বেলিটোক কৈছে বেলিটোক যে তেওঁ হাত জুৰি মাথা নমাই যে ক'লে এই কথা যেতিয়া বেলিটোৱেও মানে সূৰ্যদেৱেও সন্মতি জনালে তেতিয়া কি কৰিলে সেই দেখি হনুমন্ত হৰিষ ভৈল মন আৰু হনুমন্তৰ মনত বহুত আনন্দ লাগিলে হৰিষ মানে হৈছে আনন্দ হুবেলৰ হন্তে বীৰ দৃষ্টি বলাই শান্ত দিবা ভাগে লংকা গড়ক দেখিলন্ত এতিয়া কৈছে যে হুবেলৰ হন্তে বীৰ দৃষ্টি বলাই শান্ত এতিয়া হুবেলৰ পৰা হনুমানে কি কৰিলে চাৰিওফালে দৃষ্টি দি চালে আৰু হুবেলৰ দিবা ভাগে লংকা গড়ক দেখিলন্ত আৰু সেই দিনৰ ভাগতে তেওঁ লংকাৰ চাৰিওফালে যিটো গড় বান্ধি থোৱা আছে সেই গড়টো দেখা পালে হুবেলৰ নামি নগৰীক লাগি জান্ত এতিয়া হুবেলৰ পৰা নামি তেওঁ লংকা নগৰীৰ ফালে কি কৈছে আগবাঢ়ি গৈছে অনেক বনক হনুমন্তে দেখিলন্ত যেতিয়া তেওঁ সেই হুবেলৰ পৰা নামি হুবেল পৰ্বতৰ পৰা নামি লংকাৰ ফালে আগবাঢ়ি গৈছে তেতিয়া কি দেখিছে অনেক বন বহুত গছ-গছনি দেখা পাইছে গুঞ্জৰিত হবদে ভ্ৰমৰা মধুপান পদ্মিনী দিঘি জলাশয় ৰম্য থান এতিয়া কৈছে গুঞ্জৰিত হবদে মানে এটা গুণগুণ শব্দ শুনিছে যিটো কি কৰিছে যিটো কৰি ভ্ৰমৰা মানে হৈছে ভুমুৰা আৰু ভুমুৰাই গুণগুণ শব্দ কৰি এই মধুপান মানে ফুলৰ ৰস পান কৰি আছে পদ্মিনী দিঘি জলাশয় ৰম্য থান এতিয়া এই পদ্মিনী দিঘি এই দুখন হৈছে জলাশয় য'ত মানে জলৰ আশয় মানে য'ত পানী থকা ঠাই কৈছে যে ইমানেই ধুনীয়া ৰম্য থান বুলি কৈছে বহুত ধুনীয়া বুলি কৈছে এই পদ্মিনী দিঘি এই জলাশয় দুটা দেখিবলৈ সাংঘাতিক ধুনীয়া লাগিছে সৰল পিয়াল খৰ নিখৰ খৰজুৰ হাল তাল তমাল গমাৰি বীজপুৰ এতিয়া চোৱা এই সৰল পিয়াল খৰ নিখৰ খৰজুৰ মানে হৈছে খেজুৰ এইবোৰ হৈছে গছৰ নাম আৰু হাল তাল তমাল গমাৰি বীজপুৰ এইবোৰ হৈছে গছৰ নাম আৰু অশ্বথ কপিথবত নাৰংগ বদৰ অশ্বথ মানে হৈছে এই আহত বা বট গছ আৰু কপিথ মানে হৈছে ঔটেঙা গছ বট নাৰংগ বদৰ এইবোৰ হৈছে একোজোপা গছৰ নাম যি কেইজোপাক হনুমানে সেই লংকাৰ ফালে আগবাঢ়ি গৈ থাকোঁতে গড়ৰ কাষত দেখা পাইছিলে তেন্তেলি কণ্টকি আম জাম নাগেশ্বৰ এতিয়া তেন্তেলি মানে হৈছে তেতেলী গছ কণ্টকি মানে যিবোৰ গছৰ কাঁইট থাকে আম জাম নাগেশ্বৰ খাজুৰী হাৰিঠা আমলখি দহাফল এতিয়া খাজুৰী হাৰিঠা আমলখি দহাফল এইবোৰ ফল-মূলৰ গছৰ নাম ছাতিয়াল গুৱা নাৰিকল যে শ্ৰীফল এতিয়া ছাতিয়াল মানে হৈছে চটিয়না গছ আৰু গুৱা মানে হৈছে তামোল গছ আমি অসমীয়াত আমি কওঁ হয়নে ভাত খাই উঠি গুৱা পান এখন বিচাৰে হয়নে সেই তামোল জোপা কি কয় গুৱা বুলি কয়
হলংগা মহৰি আৰু কমলা টেঙৰা এতিয়া তাত কি আছে হলংগা মহৰি আৰু কমলা টেঙাৰ গছো আছে কৰদৈ পিছুক মৰ্দক যে হুলংগা আমৰা মানে হৈছে অমৰা কদম্ব গুলাল পাৰিজাত অশেষ এতিয়া কৈছে যে বিভিন্ন ধৰণৰ গছৰ উপৰিও কাঁইটীয়া গছ আছে বিভিন্ন ধৰণৰ ফল-মূলৰ গছ আছে তাৰ পাছত কি আছে কদম্ব গুলাল পাৰিজাত এইবোৰ এই তিনিজোপা হৈছে ফুলৰ নাম তাত ফল-মূলৰ লগতে কি হৈছে ফুলৰ গছো আছে বুলি কৈছে হেয়তি মালতী গুটিমালি যে বিশেষ আৰু তাত তেওঁ হনুমানে কি দেখিলে এই হেয়তি মালতী গুটিমালি এইবোৰ ফুলো হনুমানে দেখা পাইছে বাৰয় বসন্তে অনুকূলে বহে ৰাও সৰৰিতু নচাৰয় কুকিলৰ ৰাও এতিয়া কৈছে যে বাৰয় বসন্তে মানে বাৰয় মানে হৈছে এই 12টা বসন্ত তাত কি কৈছে প্ৰতি মাহে বসন্ত থাকে বুলি কৈছে বসন্ত তাত কেতিয়াও শেষ নহয় সৰৰিতু নচাৰয় কুকিলৰ ৰাও এতিয়া কুলিয়ে কেতিয়া মাতে আমাৰ ইয়াত কি কয় বহাগ মাহত মাতে হয়নে বসন্ত ঋতুত আমি কুলিৰ মাত শুনা পাওঁ কিন্তু লংকাত এনেকুৱা নহয় লংকাত কি কয় এই 6 ঋতুত গোটেই কেইটা ঋতুতে কুলিৰ মাত শুনা পোৱা যায় আৰু তাৰ পৰা কি কয় বসন্ত কেতিয়াও শেষ নহয় অনেক আশয় পশু শতক অশেষ সুবৰ্ণ মাণিকমণি ৰতন বিশেষ এতিয়া কৈছে যে অনেক আশয় পশু শতক বিশেষ শতক মানে হৈছে চৰাই এতিয়া তাত কি কৰিছে পশু পক্ষী হনুমানে দেখিবলৈ পাইছে সুবৰ্ণ মাণিকমণি ৰতন বিশেষ আৰু লগতে কি দেখিছে সুবৰ্ণ মানে হৈছে সোণ মাণিক মণি ৰতন আদি বিভিন্ন ধৰণৰ তেওঁ বস্তু দেখিবলৈ পাইছে বা ধাতু দেখিবলৈ পাইছে সাগৰে উঠাবি থৈল মুকুতাৰ দম চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম এতিয়া কৈছে যে সাগৰে কি কৈছে প্ৰতিটো ঢৌতে একোটা মুকুতাৰ দম উঠাই থৈ গৈছে বুলি কৈছে এতিয়া এই সুবৰ্ণ মাণিক মণি ৰতন আৰু এই মুকুতা এইবোৰেৰে কি কৰিছে লংকাৰ চাৰিওপাশটো ভৰি আছে বুলি কৈছে লংকাৰ সমীপ বনে দিনগুট নীল গধূলিকা বেলাবিৰে পৰামৰিখিল এতিয়া কৈছে যে যেতিয়া লংকাৰ তেওঁ সেই বনখন চাই ইমানে আপোন পাহৰা হৈ থাকিলে যে তেওঁ যাওঁতে লংকা গড়ৰ ওচৰ পাইগে মানে কি হ'ল সেই দিনটো পাৰ হৈ গ'লগে সন্ধিয়া হবৰ হ'ল মানে গধূলিকা বেলা মানে গধূলি বেলা হ'লগৈ আৰু ইখব শৰীৰে যে পেখৌ নগৰ ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ আৰু হনুমানে কি কৰিছিলে যেতিয়া তেওঁ সেই সাগৰখন পাৰ হৈছিলে তেতিয়া তেওঁ শৰীৰটো এটা বিশাল আকৃতি লৈ তেওঁ সেই সাগৰখন পাৰ হৈছিলে যদি তেওঁ এটা সৰু আকৃতি লৈ সাগৰখন পাৰ হ'বলৈ যায় তেতিয়া কি হ'ব বহুত দিন লাগি যাব গতিকে তেওঁ এটা বিশাল আকায় শৰীৰ লৈ তেওঁ সেই সাগৰখন অতিক্ৰম কৰিছিলে আৰু কৈছে যে মই যদি এই প্ৰকাণ্ড শৰীৰটো লৈ যদি সেই নগৰলৈ ভিতৰলৈ যাবলৈ বিচাৰো তেতিয়াহলে কি কৰিব ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ হে লংকাৰ ৰাক্ষসবোৰে কি কৰিব মোক বান্ধি ঘৰে ঘৰে ফুৰাই লৈ ফুৰিব বুলি কৈছে বিৰাল সমান সংকুচিত কলেবৰে হনুমন্তে চৰিলন্ত প্ৰাচীৰ ওপৰে এতিয়া বিৰাল মানে হৈছে মেকুৰী হনুমানে কি কৰিলে নিজৰ প্ৰকাণ্ড শৰীৰটো সৰু কৰি এটা মেকুৰীৰ সমান কৰি পেলালে আৰু কি কৰিলে সেই মেকুৰীৰ সমান নিজৰ দেহাটো সৰু কৰি তাৰ প্ৰাচীৰৰ ওপৰত মানে লংকাৰ চাৰিওফালে যি বেৰ আছিলে সেই বেৰৰ ওপৰত উঠিবলৈ চালে গধূলিকা বেলা দেখিলা লংকাৰ দুটি অমৰাৱতী যেন জগততে হার আৰু যে হনুমানে সেই মেকুৰীৰ আকৃতি ধৰি কি কৰে মেকুৰীৰ সমান নিজৰ দেহাটো সৰু কৰি গড়ৰ ওপৰেদি যে জুমি চালে তেতিয়া কি দেখিলে গধূলি বেলাৰ যিটো লংকাৰ শ্ৰী মানে সৌন্দৰ্য সেইটো দেখা পালে দুটি অমৰাৱতী যেন জগততে হার এইখন কৈছে এখন দ্বিতীয় অমৰাৱতী মানে দেৱতাৰ ৰাজধানীখন যিমান ধুনীয়া এই লংকাখনো সেই সিমানেই ধুনীয়া বুলি হনুমানে কৈছে
অনেক প্ৰবন্ধে বিশ্বকৰ্মেশে নিৰ্মিল লংকাবেৰী সুবৰ্ণৰ গড় প্ৰাঞ্জি দিল এতিয়া কৈছে অনেক প্ৰবন্ধে বিশ্বকৰ্মেশে নিৰ্মিল এতিয়া কৈছে যে অনেক কষ্ট কৰি এই বিশ্বকৰ্মাই লংকাপুৰীখন কোনে নিৰ্মাণ কৰিছিলে বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিলে অনেক কষ্ট কৰি বিশ্বকৰ্মায়ে লংকাপুৰীখন নিৰ্মাণ কৰিছে বুলি হনুমানে অনুভৱ কৰিছে অনেক লংকাবেৰী সুবৰ্ণৰ গড় প্ৰাঞ্জি দিল এতিয়া এই যে লংকাৰ চাৰিওফালে এটা অভেদ্য গড় আছিলে সেই গড়টো কিহৰ আছিলে জানানে সোণৰ আছিলে যিটো কি কৈছে এই বিশ্বকৰ্মাই বহুত কষ্ট কৰি বহুত চেষ্টা কৰি বনাইছে বুলি কৈছে অনেক যোজন পথ গগনে উঠাৰ সুবৰ্ণ মাণিকমণি জলে ঠাৰে ঠাৰ এতিয়া কৈছে অনেক যোজন পথ গগনে উঠাৰ সুবৰ্ণ মাণিকমণি জলে ঠাৰে ঠাৰ এতিয়া কৈছে সেই তাৰ ৰাস্তাবোৰত কি কৰিছে ৰাস্তা পথবোৰো সুবৰ্ণ মানে সোণ মাণিক মণি এইবোৰ ৰাস্তাবোৰত সোণেৰে বনোৱা তাৰ ৰাস্তাবোৰ তাৰ কাষত কি হৈছে বিভিন্ন ধৰণৰ মণি খটুৱা আছে যিবোৰ সেই গধূলি বেলিকা জিলিকি উঠিছে বুলি কৈছে ঠাইখান দেখিলন্ত বহল বিস্তাৰ গড়গুটে বেৰি আছে সকলে লংকাৰ এতিয়া সেই ঠাইখন কেনেকুৱা বুলি কৈছে বহুত প্ৰকাণ্ড বহল বিশাল বুলি কৈছে আৰু এই ঠাইখন কি কৈছে সেই যিটো দুৰ্গ বা গড়টোৱে বেৰি আছে নানা যন্ত্ৰ সাজি তাতো আছে শাৰী শাৰী দেৱাসুৰ হবে তাক লংঘিতে নপাৰি এতিয়া সেই গড়ৰ ওপৰত যিটো গড় আছে গড়ৰ ওপৰত নানা যন্ত্ৰপাতি কি কৈছে তাত গড়ৰ ওপৰত ৰাখি থৈছে শাৰী শাৰীকৈ ৰাখি থৈছে যাতে দেৱাসুৰ মানে হৈছে দেৱতা আৰু অসুৰ কোনেও যাতে সেই দুৰ্গটো পাৰ কৰিব নোৱাৰে মানে লংঘিতে মানে পাৰ কৰিব নোৱাৰে লংঘন কৰিব যাতে নোৱাৰে তাৰ ব্যৱস্থা কৰি সেই দুৰ্গটোৰ ওপৰত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ কি কৈছে পাতি থৈছে বিষম সংকট আতি দুৰ্গমৰ থান দেখি চিন্তা বিষ্ট ভৈলা বীৰ হনুমান এতিয়া এই যে দুৰ্গটো যে অভেদ্য দুৰ্গটো যে পাৰ কৰিব হনুমানে পৰা নাই সেইটো দেখি হনুমানে চিন্তাত পৰিছে এতিয়া এইটো গড় কেনেকৈ পাৰ কৰা যায় মানে কেনেকৈ এতিয়া লংকাৰ ভিতৰলৈ হনুমান সোমাব তাকে লৈ হনুমানে চিন্তা কৰিছে অংগদ সুগ্ৰীব নীল আমি সমেচাৰি এতেকেহে সাগৰক তৰিবাক পাৰি এতিয়া হনুমানৰ নিচিনা আৰু তিনিজন সমানেই বীৰ আছিলে সেইকেইজন হৈছে এই অংগদ সুগ্ৰীব আৰু নীল এই তিনিজন হনুমানৰ সমানেই বীৰ আছিলে আৰু তেওঁ হনুমানে ভাবিছে যে আমি চাৰিওজনে বাৰু এই সাগৰখন পাৰ কৰি ল'ম কিন্তু হতেক জনপদ সাগৰক তৰি ইঠাৰক বানৰ আশিবে কেনে কৰি এতিয়া আমি যেনিবা পাৰ হৈ ল'ম কিন্তু সেই সৰু সৰু বান্দৰবোৰে শত যোজন সাগৰখন কেনেকৈ পাৰ কৰি এই লংকালৈ আহিব এই বুলি হনুমানে ভাবিছে বানৰ বৰ্গৰ ইঠাৰত কোন কাম কিবা কৰিবন্ত আহি দাসৰথী ৰাম এতিয়া কৈছে যে সেই বানৰ বৰ্গৰ ইয়াত কি কাম এতিয়া সিহঁতে কেনেকৈ পাৰ হ'ব কেনেকৈ আহিব আৰু কিবা কৰিব দাসৰথী ৰামৰ দেউতাকৰ নাম কি আছিলে দশৰথ আছিলে দশৰথ ৰজাৰ পুত্ৰ আছিলে এই ৰাম গতিকে কৈছে দাসৰথী ৰাম এতিয়া সেই দশৰথ পুত্ৰ ৰামেই বা কি কৰিব এই বুলি হনুমানে চিন্তাত পৰিছে ৰাম লক্ষ্মণ জাতো অচিন্ত প্ৰভাৱ সি কাৰণে মনত কিঞ্চিত দি উঠাও এতিয়া কৈছে যে এই ৰাম লক্ষ্মণে এই অভেদ্য গড়টো কেনেকৈ পাৰ কৰিব সেই ভাবি কি কৰিছে হনুমানে চিন্তাত পৰিছে বুলি কৈছে তাৰমানে হনুমানে ভাবিছে যে গোটেই পৃথিৱীখন ঘূৰি ঘূৰি যেতিয়া মই ক'তো সীতাৰ সম্ভেদ নাপালোঁ গতিকে এতিয়া চাগে এই লংকাপুৰীৰ ভিতৰতে হয়তো সীতা লুকাই আছে গতিকে এতিয়া বাকী বান্দৰ সেনাসকল বা ৰাম লক্ষ্মণনো কেনেকৈনো এই শত যোজন ডাঙৰ সাগৰখন পাৰ হৈ লংকালৈ আহিব এই কথা ভাবি হনুমানে গুণাগথা কৰি আছে এইখিনিয়ে আছিলে তোমালোকৰ হনুমন্তৰ লংকা দৰ্শন নামৰ কবিতাটোৰ কথাখিনি সকলোৱে নিশ্চয় ধুনীয়াকৈ বুজি পাইছা আৰু আমি পৰৱৰ্তী ক্লাছত আমি ইয়াৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম তোমালোকে ইয়াৰ বাবে আমাৰ পৰৱৰ্তী ক্লাছত আমাৰ লগত সংযোগ হৈ থাকিবা ধন্যবাদ